মোৰ কি ভাই দুখ নকৰিবি ককাই তোৰ নামৰ PM কিষাণ বেলেগেহে পায়। নমস্কাৰ, মই চুমতাৰা। আজি বেছি কথা নকওঁ, আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে চাগে এইটো PM কিষাণৰ গীত হয়। থাম্বনেইলখনত দেখিছে আপোনালোকে। আজি যিটো মই গীত গাবলৈ লৈছোঁ সেই গীতটো PM কিষাণৰ ওপৰত বনোৱা এটি গীত হয়। মই নিজে লিখা গীত আৰু মই নিজে গাইছোঁ। আপোনালোকে প্ৰথম বেছি কথা নাপাতো, গীতটো শুনি লওক, তাৰপিছত মই সকলোখিনি আপোনালোকক কৈ আছোঁ। খুবেই ভাল পাব। প্ৰথম আপোনালোকে গীতটি শুনি লওক, তাৰপিছত সকলোখিনি কৈ আছোঁ। তো শেষলৈকে চাব, খুবেই ভাল পাব আজি ভিডিঅ'টো চাই। ঘোষ খোৱা ৰাইজৰ নেতা যদি মৰি যায় প্ৰশংসা কৰিবলে সকলো ওলাই আমাৰ মাজৰ কৃষক এজন যদি হেৰাই যায় প্ৰশংসা কৰিবলে কোনেও নোলায়। অ মোৰ কৃষক ভাই দুখ নকৰিবি ককাই তোৰ নামৰ PM কিষাণ বেলেগেহে পায়। তোৰ আকৌ অফিচত নাম নাই, অ ঘৰে ঘৰে চাকৰি বাকৰি মহিলাই PM কিষাণো পায়। সেইসকল জনতাই চৰকাৰী ঘৰ পায়, আমাৰ আকৌ ককাইসকলৰ KCC নাই। কি কৰোঁ উপায় নাই, ভাবিলে নিৰুপায়। লংকালে গ'লে ৰাৱণ হয় সকলোৱে, দুখীয়া ঘূৰিহে নাচায়। তো বন্ধু বান্ধৱীসকল, গীতটি মই নিজে লিখা আৰু নিজে গোৱাটোতো আপোনালোকে সকলোৱে দেখিছে। মই এটা কথা আপোনালোকক কওঁ, আচলতে চাওক, আজিকালি এখন ঘৰত আপোনাৰ 3জন 4জন মানুহে আপোনাৰ PM কিষাণৰ পইচা পায়। আৰু সেইটোতো বাদ দিয়ক, মহিলাসকলেও PM কিষাণৰ পইচা পায়, কিন্তু অৰুণোদয় পায়, PM কিষাণৰ পায়। আৰু সেইসকলে পুৰুষে বা সেইসকল জনতাই আকৌ আপোনাৰ চৰকাৰী ঘৰো পায়। আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ ৰেখাৰ তলৰ যিখিনি মানুহে, তেখেতলোকে কিন্তু আনলাগে আপোনাৰ PM কিষাণটো বাদ দিয়ক, চৰকাৰী ঘৰটো বাদ দিয়ক, আনলাগে আপোনাৰ ৰেচন কাৰ্ড এটাও পাবলৈ অকণমান অসুবিধাই হয়। আৰু এই ভিডিঅ'টো আপোনালোকলৈ যে দিলোঁ, আপোনালোকে অতিৰিক্ত শ্বেয়াৰ কৰক, যিহেতু আপোনালোকৰ শ্বেয়াৰটো গৈ যেন বৰঘৰ পাওকগৈ, মই সেইটোৱে ক'ব বিচাৰিছোঁ। আচলতে আপোনালোকে বুজি পাইছে চাগে, বৰঘৰ পাওকগৈ মানে আমাৰ যিখিনি সঁচা যিখিনি কৃষক, সেই কৃষকসকলে কিন্তু কোনো এটা চৰকাৰী সুবিধা পাবলৈ অকণমান অসুবিধাই হয়। আনলাগে আপোনালোকে সেইটোতো বাদেই দিয়ক, আমাৰ যিবিলাক আপোনাৰ চৰকাৰী আপোনাৰ কৃষি বিকাশ কেন্দ্ৰবিলাক যে থাকে, তাৰপৰা অহা যিখিনি ফচল সেইখিনিও কিন্তু আমাৰ সঁচা কৃষকসকলে নাপায়, কিন্তু তেখেতলোকৰ চৰকাৰৰ মানুহৰ ঘৰৰ ভিতৰতহে কিন্তু ভাগ বিতৰণ হয়। মই কিন্তু মিছা কথা কোৱা নাই, আৰু মই প্ৰমাণ দিবলৈও নাযাওঁ বাৰু। আচলতে প্ৰমাণ দি মই জেঙত নোসোমাওঁ, নলগা জেঙত। কিন্তু বেছি কথা নকওঁ। তো বছ বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভিডিঅ'ত কোনো এটা মই নক'বলগীয়া কথা কৈছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাগ্য মাফ কৰি দিওঁ। আজি লাগিছোঁ, ধন্যবাদ। জয় আই অসম। আৰু নতুনকৈ যদি কোনোবা আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। অনাগত ইয়াতকৈ ভাল ভিডিঅ' বা অন্যান্য গীতসমূহ আপোনালোকক দি পেলাই আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম। তাৰ আশাৰে আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।